নমস্কাৰ যোৱা মে মাহৰ 17 তাৰিখে আমাৰ বিটিচিৰ প্ৰাক্তন ইএম জগদীশ সৰকাৰ ডাঙৰীয়াই UPPLক লৈ পালে বা UPPLৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক লৈ পালে দুটিমান কথা কৈছে যে UPPL দলে চোৰৰ দ্বাৰা অবৰৰ লগত ৰাতিৰ ভিতৰত লগ লাগি পালে পলিটিক্স কৰিব বিচাৰিছে। আমি ধিক্কাৰ জনাইছোঁ। অবৰ শব্দটোৱে অসাংবিধানিক। এটোৰ কাৰণে মই আজি ক'ব বিচাৰিছোঁ BPF দলে এটা নৈতিকতা নোহোৱা এটা দল। তেওঁলোকে চোৰৰ দ্বাৰা যি শব্দ ব্যৱহাৰ কৰিলে, নিজে এজন চোৰ, যোন মানুহ নিজে চোৰ আনকো চোৰ বুলি ভাবে, ঠিক তেনেকৈ BPF দলৰ নেতাকৰ্মীবিলাকে যোনে BPFক লিড লৈ আছে বা BPFক নেতৃত্ব দি আছে, তেওঁলোকে আজিৰ তাৰিখত ভাল শাসন কৰিব নোৱাৰিলে। নৈতিকতা তেওঁলোকৰ নাই। মই ক'ব বিচাৰিছোঁ কি কাৰণত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যোৱা সময়ছোৱাত মিডিয়াৰ আগত দুআষাৰমান কথা কৈছিল যে BTC অঞ্চলত কোনো আইন নাই, আইন অবিহনে BTCখন তেখেতে আন্দাজত চলাই আছে। এইটো এটা দুৰ্ভাগ্যজনক কথা। 32 লাখ জনসংখ্যাক তেখেতে উইদাউট আইন চলাই যে আছে, সেইটো লাজ লগা কথা। সেইটোৰ কাৰণে মই ধিক্কাৰ দিছোঁ তেখেতক। তেখেতে এজন ভাল লিডাৰ নহয়। 17 বছৰত তেখেতে সকলো ৰাইজ বা BTR অঞ্চলৰ বাসীক বা BTC বাসীক লাঞ্ছিত, বঞ্চিত, শোষিত কৰিছে। তেওঁলোকে অবৰ সংগঠনটো জন্ম দিছে, কিন্তু আমি বড়ো অবৰ বুলি পালে কোনো সংগঠন নাই বুলি আমি ভাবিছোঁ। আৰু আমি এইটো ক'ব বিচাৰিছোঁ আজিৰ তাৰিখত বড়ো অবৰ সংগঠনৰ লগত আমাৰ কোনো সুসম্পৰ্কও নাই, কুসম্পৰ্কও নাই। কিন্তু নন বড়ো যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে, তেওঁলোকৰ লগত এটা ভাল আমাৰ সম্পৰ্ক আছে UPPL দলৰ। কিয়নো UPPL দলে সকলোকে লৈ পেলাই এটা ভাল সমাজ গঢ়িব বিচাৰিছোঁ। আজি আমি ভাৰত সংবিধানৰ বা ভাৰতৰ নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ কথাটো ভাবোঁ। সকলো জাতি জনগোষ্ঠীৰ লগত লৈ পেলাই কাম কৰাটো আমি বিশ্বাস কৰোঁ। আমি ভাবোঁ BPF দল এটা নৈতিকতা নোহোৱা দল। কিয়নো 2011-12 বৰ্ষত বিশ্বজিৎ দৈমাৰীত তেখেতে এটা কথা কৈছিলে যে আমি সকলোৱে ধনী হ'ব লাগে, চোৰ কৰি হ'লেও ধনী হ'ব লাগে, কিন্তু ধৰা খাব নালাগে। সেইটো এটা লিডাৰৰ বাক্য হ'ব নোৱাৰে। অপেন মিটিঙত তেখেতে কৈছে। সেইটোৰ কাৰণে মই ক'ব বিচাৰিছোঁ তেওঁৰ নৈতিকতা নাই বা BPF দলৰ লিডাৰবিলাকৰ নৈতিকতা নাই বা পাৰ্টিৰ নৈতিকতা নাই। ইয়াৰ পিছত যোৱা MP ইলেকশ্যনত হাগ্ৰামা ডাঙৰীয়াই নিজে চিফ হৈ পালে, BTCৰ মুৰব্বী হৈ পালে এনাউন্স কৰিছিল যে 2 তলাকৈ খন দিব। আৰু সেই খন পাবৰ কাৰণে নতুন বিয়া হ'ব লাগিব বুলি তেখেতে কৈছিল। অতি লাজ লগা কথা। যদি বিয়া আগতো হৈছে, নতুনকৈ বিয়া পাতিবলৈ খনাটো ল'ব লাগে। কিয়নো সেইটো চৰকাৰী আঁচনি, চবেই ল'ব লাগে। সেইটো দুৰ্ভাগ্যজনক, লাজ লগা কথা। ঠিক তেনেকৈ এজন লিডাৰে ক'ব নালাগিছিল। তেখেতে আজি ডেমক্ৰেচি বুজি নাপায়। যদি ডেমক্ৰেচি বুজি পায়, যোৱা MP ইলেকশ্যনত তেখেতে দুটা কথা কৈছিল যে যদি BPFক ছাপোৰ্ট নকৰে, ফৰেষ্ট এৰিয়াত থকা মানুহবিলাকে ম্যাদী পট্টা নাপাব। যদিও তেওঁলোকৰ নামটো লিষ্টত আছে, তথাপিও তেখেতে কাটি দিব বুলি কৈছিল। ডেমক্ৰেচিত সেইটো হ'ব নোৱাৰে বা কৰিব নোৱাৰে। কিয়নো ডেমক্ৰেচি এটা প্ৰচেছ, যাৰ দ্বাৰা আমি চৰকাৰত শাসনত আহিব পাৰোঁ। ভোট দিলেও নিদিলেও আপোনাৰ পাৱাৰত অহাৰ পিছত আপুনি সকলোকে চাব লাগিব, সকলোৱে আপোনাৰ কাৰণে মানুহ বা আপোনাৰ নাগৰিক। এইটোৰ কাৰণে আমি ধিক্কাৰ দিছোঁ। তেওঁলোকৰ যি দল, সেইটো নৈতিকতা কোনো নাই। আজি আমি জানো বিশ্বজিৎ দৈমাৰী তেখেতে গভৰ্ণৰক লৈ পালে যি মন্তব্য কৰি আছে একেদিনমান আগত, বয়সক লৈ পালে যে কৰোনা ভাইৰাছৰ যি আতংক চলি আছে, এই সময়ত গভৰ্ণৰে ইয়াতে আহিব নালাগে বা আহিব নোৱাৰে, এইটো আইনে নকয়। মই উভতি ধৰিব বিচাৰিছোঁ আপোনালোকৰ প্ৰমীলা ৰাণী ব্ৰহ্ম যি মিনিষ্টাৰ হৈ আছে, তেখেতৰ বয়সটো হ'ল 70 বছৰ। তেখেতে কেনেকৈ ঘূৰিব পাৰিব? আপুনি নাজানে নেকি যে গভৰ্ণৰ এজনে ষ্টেটৰ নমিনেল হেড, তেখেতৰ নামৰ ষ্টেটৰ যিকোনো কাম কাজে চলি আছে। আপুনি গভৰ্ণৰৰ ওপৰত নহয়, কোনোবা চিফ মিনিষ্টাৰে গভৰ্ণৰৰ ওপৰত নহয়, কোনোবা মিনিষ্টাৰে গভৰ্ণৰৰ ওপৰত নহয়। এজক লৈ পেলাই আপুনি কথা কোৱাটো অতি লজ্জাজনক। আপুনি চাব প্ৰাইম মিনিষ্টাৰৰ এজটো কিমান, 69 বছৰ। আপুনি আমাৰ ভাৰতৰ প্ৰেছিডেণ্টৰ বয়সটো চাব কিমান, 70+। তেখেতক আপুনি ক'ব নেকি তেওঁলোকে কাম কৰিব নোৱাৰিব, বাহিৰত ওলাব নোৱাৰিব? সেইটো লজ্জাজনক কথা। আপোনালোকে 17 বছৰত যে কাম কৰিব নোৱাৰিলে, সেইটো থাকিবৰ কাৰণে আবুল তাবুল বোকাটো লজ্জাজনক কথা, আনএক্সেপ্টেবল।
এইটোৰ কাৰণে আমি ধিক্কাৰ দিছোঁ সেইটো যে ওলাই পৰিল আপোনালোকে যে কাম কৰিব পৰা নাই 17 বছৰত যে কোভিড-19 যি অৱস্থাটো লৈ পালে ভাৰতত যি ইমাৰ্জেঞ্চিৰ এটা পৰিৱেশ হ'ল ইয়াৰ আমি গম পালোঁ আপোনালোকে একো কাম কৰিব পৰা নাই কিয়নো BTC অঞ্চলৰ পৰাই কমিও 1 লাখ মানুহ বাহিৰত কামৰ খণ্ডানত গুচি গ'ল ডেকা ল'ৰা ছোৱালী কোনোবা বুঢ়া মানুহ কাম কৰিব যাবলগীয়া হ'ল কিয় যাবলগীয়া হ'ল আপোনালোকে কাম দিব পৰা নাই অৰ্থনীতি ব্যৱস্থা ভাল কৰিব পৰা নাই এটোৰ কাৰণে তেওঁলোকে বাহিৰত যাবলগীয়া হ'ল তাই ইয়াৰ পিছত আপোনালোকে বহুতো কৰাপচন কৰিছে মই বিশেষকৈ জগদীশ সৰকাৰ ডাঙৰীয়াৰ এইকেইদিন ভিতৰত ওলাই আছে পেপাৰত আপুনি 8 জন আপোনাৰ ডিপাৰ্টমেণ্ট তাতে উইদাউট এনি এডভাৰটাইজমেণ্ট উইদাউট এনি এক্সাম উইদাউট CSB এপ্ৰুভেল আপুনি এপইণ্টমেণ্ট দিছে নট অনলি সেইটো ডিপাৰ্টমেণ্ট লমচৰ ডিমাৰিও দিছে PHC তেখেতে 27 জন এপইণ্টমেণ্ট দিছে ইয়াৰ পিছত এক্সাইজ ডিপাৰ্টমেণ্টত দিছে সয়লাত দিছে গোটাই BTCত কমেও 500ৰ অধিক তেওঁলোকে বেক ডেট মাৰি উইদাউট এনি ইণ্টাৰভিউ উইদাউট এনি নটিফিকেশ্যন উইদাউট CSB এপ্ৰুভেল তেওঁলোকে এপইণ্টমেণ্ট দিছে পইচা লৈ পালে সেইটো লজ্জাজনক কথা সেইটো আমাৰ কাৰণে ভাল নহয় ইয়াৰ কাৰণে আপোনালোকে খাজু হৈ থাকক আপোনালোকৰ দিন উকলি গৈছে আপোনালোকে জিঅলত যাব লাগিব আপোনালোকে দুৰ্নীতি কৰিছে আমি জানো ইতিহাস জিন্দা আছে আপুনি সোনিয়া গান্ধীৰ কথা জানিব ৰাহুল গান্ধী ৰবাৰ বাদ্ৰা তেওঁলোকে নেশ্যনেল হেৰাল্ড কেছত এতিয়াও বেলত আছে আপোনালোকে জানিব সুৰেশ কালমুডি কমনৱেলথ গেমছৰ যি স্কেম কৰিছিল তেখেতৰ জিঅলত যাবলগীয়া হ'ল বিহাৰৰ চিফ মিনিষ্টাৰ এটা সময়ৰ লালু প্ৰসাদ যাদৱ পশু খাদ্য কেলেংকাৰীত তেওঁ জিঅলত যাবলগীয়া হৈছে 2G স্পেক্ট্ৰাম কেলেংকাৰীত ৰাজাই যাবলগীয়া হৈছে তেতিয়া আপোনালোকে কোনটো খিতিৰ মূলা হাগ্ৰামা মহিলাৰী বাহিনী কোনটো খিতিৰ মূলা মই ক'ব বিচাৰিছোঁ আপোনালোকে একো কৰিব নোৱাৰিব আপোনালোকে জিঅলত যোৱাটো আপোনালোকৰ খাটাং হৈছে আপোনালোকে বহুতো জায়গাত কৰাপচন কৰিছে মই দুটামান ক'ব বিচাৰিছোঁ ক'ত আপোনালোকে কৰাপচন কৰিছে প্ৰত্যেকটো জায়গাত আপোনালোকে কৰাপচন কৰিছে আজি হেলথ সেক্টৰটো কি কৰিছে আপোনালোকে একো কাম কৰিব পৰা নাই হস্পিটাল আছে কিন্তু ডক্টৰ নাই কোনো ফেচিলিটি নাই আমাৰ মানুহ বেমাৰ নহয় নেকি এগ্ৰিকালচাৰ সেক্টৰ আপোনালোকে কি কৰিছে এটাও পথাৰত চিলো পুটিব পৰা নাই 12 মাহ খেতি কৰিব পৰা বীজ আপোনালোকে দিব পৰা নাই আপোনালোকে স্প্ৰে মেচিন দিব নোৱাৰে যিমান স্প্ৰে মেচিন দিয়া প্ৰত্যেকটো স্প্ৰে মেচিনটো তাৰ মানে ফুটা থাকে ভাল বস্তু দিব পৰা নাই আপোনালোকে দিয়া বীজ হেবিলাক কি হৈছে আজিৰ তাৰিখত পেছৰৰ বিহাৰৰ যদি বীজ দিয়ে আপোনালোকে লাই ইয়াতে আহি পায় হেবিলাক লাজ লগা কথা আপোনালোকে খালি সাপ্লাই দিয়ে প্ৰত্যেকটো বস্তুত খালি সাপ্লাই এটো লজ্জাজনক কথা আজি আপুনি চাব আঠুৱাৰ নামত আপোনালোকে ৰাজনীতি কৰে কম্বলৰ নামত আপোনালোকে ৰাজনীতি কৰে খুটাৰ নামত আপোনালোকে ৰাজনীতি কৰে স্প্ৰে মেচিনৰ নামত আপোনালোকে ৰাজনীতি কৰে হেবিলাক অতি লজ্জাজনক কথা যি বড় আন্দোলনৰ কথা আপোনালোকে যি প্ৰাক্তন মাজতে কৈছিল যে অতি বড় আন্দোলনৰ দ্বাৰা যি BTC পাইছে BTR হেতু ভালকে শাসন কৰিব লাগে চলাই লৈ যাব লাগে কিন্তু বড় আন্দোলন বা যি সংগ্ৰাম হৈছিল হেতু খালি কম্বলৰ কাৰণে হৈছিল নেকি খুটাৰ কাৰণে হৈছিল নেকি এটা ছাতিৰ কাৰণে হৈছিল নেকি অতি লাজ লগা কথা হেবিলাক আমি ধিক্কাৰ জনাইছো আপোনালোকে বিদায় ল'ব লাগিব মই আপোনালোকক অনুৰোধ জনাব বিচাৰিছো হাগ্ৰামাক বাদ দি পালে আপোনালোকে যদি ভাল খত মনোভাৱ আছে UPPLত যোগদান আপোনালোকে ল'ব লাগে কিয়নো আপোনালোকৰ যোন ভাল কেইটামান মানুহ আছে UPPLত যোগদান হওক আপোনালোকক আমি ভাল পদবী দিম ভাল কাম কৰিবৰ কাৰণে সকলো দলে বলে উন্নতিৰ কাম কৰিবৰ কাৰণে আপোনালোকক মই দুটামান মই কৰাপচনৰ কথা ক'ব বিচাৰিছোঁ ICDSৰ ডিপাৰ্টমেণ্টৰ যি খাদ্য আহে অতি নিম্নমানৰ আহে আমি চাইছোঁ তাতে সৰু ল'ৰা ছোৱালীৰ খোৱা চাউলটো স্পেচিয়েল আইজং ৰাইচ আহিব লাগে ইয়াত কেতিয়াও স্পেচিয়েল আইজং ৰাইচ নাহে ডাইলটো বেষ্ট কোৱালিটি আহিব লাগে কেতিয়াও নাহে ইয়াতে আপোনালোকে ICDSৰ যি স্কুল বেগ তাতো কেলেংকাৰী কৰিছে স্কুল বেগৰ নামত আপোনালোকে এটা বেগৰ দাম 900ৰ ওপৰত ধৰিছে এটা বেগৰ দাম কিন্তু 130 টাকাৰো নহয় হেতু কোৱালিটি হোলসেল হেবিলাক আপোনালোকে কৰিছে MG এনৰেগাত বহুতো কৰাপচন কৰিছে আমি চাইছোঁ ভেৰগাঁও এৰিয়াত ভেৰগাঁও ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত 827টা যি স্কিম আপোনালোকে উইদাউট চেংচন
উইদাউট এপ্ৰুভেল আপোনালোকৰ মানুহে ফিটা কাটি পেলাই প্ৰত্যেকখন গাঁৱৰ পৰা আপোনালোকে 14,000 15,000 উঠাই নিয়াটো অতি লজ্জাজনক কথা। এইবিলাক আপোনালোকে কৰিছে। IBSৰ নামত বহুতো কেলেংকাৰী আপোনালোকে কৰিছে। PMAY আজিৰ তাৰিখত, আগতে যি IAY আছিলে, আপোনালোকৰ মানুহে পায়, চাকৰি কৰা মানুহে আপোনালোকে পায়, ইয়াৰ পিছত ধনী মানুহে পায়, দুখীয়া মানুহ আজিৰ তাৰিখত পোৱা নাই। এইবিলাকৰ ওপৰত আমি ইনকুৱাৰী কৰিবৰ কাৰণে উচ্চ মহলক জনাইছোঁ। আপোনালোকৰ যি কৰাপশ্যন সেইটো ফাদিল হ'ব। ইয়াৰ পিছত মই ছাপ্লাইৰ দুটামান কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে খালি ছাপ্লাইৰ কাম কৰিব বিচাৰে। আমাৰ ভেৰগাঁও এপছু অফিচৰ ওচৰত গেষ্ট হাউচ আছে, বডলেণ্ড গেষ্ট হাউচ। তাতে আপোনালোকে চাব যে ইয়াতে খালি গ্ৰাউণ্ড ফ্ল'ৰটো হৈছে। এই গ্ৰাউণ্ড ফ্ল'ৰত যি ফাৰ্নিচাৰ লাগে এইটো দিয়াৰ পিছতো ওপৰ ষ্ট'ৰেজৰ কাৰণে আপোনালোকে ফাৰ্নিচাৰ ইয়াতে ছাপ্লাই কৰিছে, য'ত প্ৰয়োজনেই নাই। প্ৰত্যেকটো জেগাত সেইটো আপোনালোকে কৰিছে খালি পইচা পাবৰ কাৰণে। সেইটো লজ্জাজনক কথা। এই ফাৰ্নিচাৰবিলাক আজিৰ তাৰিখত বেয়া হ'বলৈ ধৰিছে। ইয়াৰ পিছত ইয়াতো আপোনালোকে এটা কাম কৰিছে, খালি 3টা বেড থকা যি ৰুম সেইটো চাবৰ কাৰণে ইয়াতে 9জন এপইণ্টমেণ্ট দিছে। অতি লজ্জাজনক কথা। 2জন মানুহে যোনটো চাব পাৰে আপোনালোকে পইচা লৈ পেলাই এপইণ্টমেণ্ট দিছে 9জন ইয়াতে। সেইটো লজ্জাজনক কথা। সেইটোৰ কাৰণে আমি ধিক্কাৰ দিছোঁ। ইয়াৰ পিছত মই এটা ডাঙৰ কৰাপশ্যনৰ কথা ক'ব বিচাৰিছোঁ। যেতিয়া লমশ্ৰাও দৈমাৰী ডাঙৰীয়াই ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ EM আছিলে, তেখেতৰ সময়ৰ পৰা 10 বছৰত কমেও 1,000 কোটি টকীয়া কেলেংকাৰী হৈছে। সেই কেলেংকাৰীটো হৈছে আপোনাৰ আটাৰ নামত। আমি চাইছিলোঁ ভেৰগাঁও চাব ডিভিজনত, খালি ভেৰগাঁও চাব ডিভিজনত 10 বছৰত 3,95,000 ঘিহুৰ কেলেংকাৰী হৈছে। এইটো আপোনালোকে কলা বজাৰত মিলাৰবিলাকত লগ লাগি পেলাই বিক্ৰী কৰিছে, তাতে কমেও 100 কোটি কেলেংকাৰী হৈছে। আমি তথ্য সহকাৰে সেইটো কেছ দিছোঁ ব্যুৰ অফ ইনভেষ্টিগেশ্যন ইকনমিক অফেন্স, অসম চৰকাৰৰ যি ডিপাৰ্টমেণ্ট, তেওঁলোকে সেই কেছটো হেণ্ডেলিং কৰি আছে। বাকী দোষীবিলাক এতিয়া বেলডত আছে। ইয়াৰ পিছত আমি চাইছোঁ আমাৰ BTCত 10টা চাব ডিভিজন আছে। এটা চাব ডিভিজনত যদি 100 কোটি হয়, 10টা চাব ডিভিজনত খালি ফুড এণ্ড চিভিল ছাপ্লাইৰ এটা ফুড আৰ্টিকেল আটাৰ নামতে 1,000 কোটি টকীয়া কেলেংকাৰী হৈছে। ঠিক তেনেকৈ বহুতো কেলেংকাৰী আজিৰ তাৰিখত BTC অঞ্চলত হৈছে। আজি আমাৰ জনগণ, দুখীয়া জনগণ দুখীয়া হৈ যাই আছে, কিন্তু আপোনালোকৰ GMৰ সম্পত্তি বেছি বাঢ়ি গৈ আছে। আমি চাইছোঁ হাগ্ৰামাৰ সম্পত্তিটো বহুত ডাঙৰ ওপৰত গৈ আছে, কিন্তু আমাৰ জনগণৰ অৰ্থনীতি অৱস্থাটো বহুত তললৈ নামি গৈ আছে। আজি মই লাষ্টত জগদীশ চৰকাৰ ডাঙৰীয়াক অৱধি দিছোঁ যে আপুনি ইমান যদি সাহসী মানুহ আছে, আপুনি যদি ইমানেই ভাল, আপোনাৰ যে কি ঘৰখন 1 কোটি টকাৰো অধিক ধনৰ মূল্যৰ আপুনি যে ঘৰ সাজিলে, সেই টকাটো আপুনি ক'ৰ পৰা পালে? আপুনি যদি ভাল মানুহ হয়, আপুনি যদি চুৰ নহয়, আপুনি যদি ডকাইত নহয়, আপুনি ভাল পথেৰে সেই পইচা কেতিয়াও কামাব পৰা নাই। আপোনাৰ কি চ'ৰ্চ আছে? আমি জানো আপুনি ক'ত কি পইচা ইনভেষ্ট কৰিছোঁ। আপুনি এটা কৰাপ্টেড ex-AM, আপোনাৰ ইয়াত ঠাই নাই। আপোনাৰ নিচিনা মানুহৰ BTCত ঠাই নাই। আপোনালোকে এজনকৈ জেলত যাব লাগিব। ধন্যবাদ।